এই চিৰিয়েলখন টেলিকাষ্ট হ'ব ৰেঙনি চেনেলত 7:30 বজাত আৰু নিশা 11টা বজাত। আৰু আমাৰ চিৰিয়েলখনৰ নাম হৈছে সেন্দুৰ, 1 আগষ্টৰ পৰা দিব। আৰু ইয়াত ডাইৰেকশ্যন কৰিছে মুকেশ মিশ্ৰা। গতিকে তেওঁৰ লগত মোৰ প্ৰথম কাম, মানে গোটেই টিমটো মোৰ ভাল লাগিছে, বহুত হেপী কাম কৰি, বহুত কমফৰ্ট হয়। আৰু কাহিনী বুলিবলৈ হ'লে কাহিনীখিনি খুব ধুনীয়া, আপোনালোকে চাব। আৰু এটা পজিটিভ কেৰেক্টাৰ কৰি আছোঁ আৰু কনচেপ্টটো খুবেই ধুনীয়া, মোৰ বিশ্বাস আপোনালোকে আঁকোৱালি ল'ব। এইখন চিৰিয়েল আপোনালোকে ৰেঙনি চেনেলত দেখিবলৈ পাব। আৰু এতিয়ালৈকে টাইমটো দিয়া হৈছে নেকি? 7:30 বজাত আৰু নিশা 11টা। 7:30 বজাত আৰু নিশা 11 বজাত আপোনালোকে ধাৰাবাহিকখন চাব আৰু মৰম দিব, কাৰণ আপোনালোকৰ মৰম অবিহনে আমিবোৰ শূন্য। গতিকে যদি মই এইখনত অভিনয় কৰা নাই, কিন্তু নিজৰ ফেমিলি এটা থকাৰ নিচিনা লাগিছে। আৰু মই যিহেতু আগতে কাম কৰিছোঁ, গতিকে কাম যথেষ্টখিনি ভাল কৰে তেখেতসকলে। আৰু এখেতসকলৰ অভিনয় কেনেকুৱা কৰে এইটো মই ক'ব নালাগে, আপোনালোকে নিশ্চয় জানে। গতিকে ধাৰাবাহিকখন চাব, চাই মৰম দিব বুলি আশা থাকিল। লগ পাম নিশ্চয়, আৰু দৰ্শকসকলে কেনেকুৱা পায় এইটো নিশ্চয় আপোনালোকৰ যিটো আমাৰ ৰেঙনিৰ এটা ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেলত কমেণ্ট কৰি জনাব কেনেকুৱা পায়। আৰু আগলৈকে যি পাৰোঁ মই আপডেট দি থাকিম আপোনালোকক, আৰু আপোনালোকে মৰম দিব বুলি আশা থাকিল। ইতিমধ্যে আমাৰ যিসকল মানুহ আছে তেখেতসকলৰ লগত কথা পাতিছোঁ, আৰ্টিষ্টৰ লগত কথা পাতিছোঁ, আপোনালোকে ভিডিঅ' পাব। এতিয়া আহিছোঁ সেন্দুৰ ধাৰাবাহিকখনৰ যিজনে লিখিছে, যিজন স্ক্ৰিপ্ট ৰাইটাৰ হয়, তেখেতৰ লগত কথা পাতিম। আমাৰ দাদা নমস্কাৰ। আৰু আপোনাক মই প্ৰথমবাৰৰ কাৰণে পাইছোঁ, আৰু নামটো শুনি আছিলোঁ যদি আপোনাক পোৱা নাছিলোঁ। আজি ওচৰৰ পৰা লগ পাই ভাল লাগে। আপোনালোকৰ চিৰিয়েলখনৰ ওচৰলৈ আহিলোঁ। মই মুকেশজীৰ লগত কাম কৰিছোঁ, কিন্তু আপুনি লিখা চৰিত্ৰত অভিনয় কৰা নাই। গতিকে আপোনাক মই আজি নতুনকৈ সুধিব লগা হৈছে। সেইকাৰণে আপোনাৰ যিখন সেন্দুৰ ধাৰাবাহিক, এইখন 1 তাৰিখৰ পৰা ৰিলিজ হ'ব, টেলিকাষ্ট হ'ব। গতিকে এই চিৰিয়েলখনৰ বিষয়ে আপুনি যিহেতু কেৰেক্টাৰখিনি লিখিছে, গতিকে আপুনি কওকচোন। প্ৰথমতে ধন্যবাদ জনাইছোঁ এনেকৈ মানে আমাক সুবিধাটো দিয়াৰ কাৰণে। সেন্দুৰ আপোনাৰ 1 আগষ্টৰ পৰা আহি আছে সন্ধিয়া 7:30 বজাত, আৰু ৰাতি টেলিকাষ্ট হ'ব 11টা বজাত। তাৰে কাম আমাৰ ইতিমধ্যে চলি আছে। সেন্দুৰ বেচিকেলি নামটোৱে কৈছে সেন্দুৰ, যিটো নামক আমি বেছ কৰি, সেন্দুৰৰ ওপৰত বেছ কৰি আচলতে আমাৰ কাহিনীটো আগবাঢ়ি গৈছে। সেন্দুৰ কিছুমান নাৰীৰ কাৰণে অহংকাৰ হয়, কিছুমান নাৰীৰ কাৰণে অলংকাৰ। আৰু সেন্দুৰ বুলি ক'লে আচলতে আমি অকল এটা ৰং নহয়, এই ৰঙৰ অন্তৰালত আৰু বহুত আবেগ অনুভূতি জড়িত আছে। তো এগৰাকী নাৰীৰ জীৱন সংগ্ৰাম, তেওঁৰ লাভ লাইফ, তেওঁৰ পাৰ্চনেল লাইফ, এই গোটেইখিনি লৈ সেন্দুৰৰ কাহিনীটো আমি আগবঢ়াই নিছোঁ। য'ত নাম ভূমিকাত অভিনয় কৰিছে মানে সেন্দুৰৰ মানে বলিষ্ঠ অভিনেত্ৰী চন্দনা শৰ্মা আছে, তেওঁৰ জয়ন্ত জীৱন বৰুৱা আছে, শ্ৰীমন্ত মাধৱ দত্ত, গৌৰাংগ শৰ্মা, তাৰপিছত আমাৰ আছে অৰ্ণৱ আয়ান আছে, এনেকৈ পৰিস্মিতা, তাৰপিছত ৰাখিবা বুলি আছে আমাৰ এজন জ্যেষ্ঠ অভিনেতা ভৱেশ দাস। এনেকুৱা আপুনি নিশ্চয় ইণ্টাৰভিউবিলাক লৈছে তেওঁলোকৰ। তো তেওঁলোক আমাৰ লগত আছে। তো মই সেন্দুৰৰ স্ক্ৰিপ্টখন লিখি এইটো কাৰণে সুখী হৈছোঁ, মানে কি আমি কিছুমান ভাল এক্টৰৰ লগত মানে কাম কৰি আছোঁ, যিসকলৰ অভিনয় চাই মানুহে নিশ্চয় ভাল পাব। আৰু আগতেও মানে আমাৰ দৰ্শকে আগতে অৰ্ণৱ দাদাৰ এক্টিং চাইছে, আৰু তেখেতসকলৰ অভিনয় যথেষ্টখিনি ভাল। আৰু আজি যথেষ্টখিনি অভিনেত্ৰী অহা নাই, তেওঁলোকৰ শ্বুটিং নাই চাগে, সেইকাৰণে অহা নাই। আৰু সেইকাৰণে আমি দৰ্শকক ইমানখিনি দেখুৱাব নোৱাৰিম। তথাপিও আমি আজি মেইন মানুহ কেইটামান পাইছোঁ। বিশেষকৈ মই এখেতক লগ পাই বিৰাট ভাল লাগিল, কাৰণ মই আগতে লগ পোৱা নাছিলোঁ। আজি মোৰ নিজৰে ভাগ্য এখেতক লগ পাইছোঁ। তাৰ লগতে অৰ্ণৱ দাদাৰ পৰা বাইক লৈছোঁ, আৰু তেখেতৰ পৰা ল'ব লাগিব। আৰু ভাল লাগিল। আৰু গোটেইখিনি কথা এতিয়াই ক'লেও আকৌ চিৰিয়েলখন চোৱাৰ মজাটো নাথাকিব। হয়, গতিকে আগলৈকে জানিম, লগ পাম আগলৈকে। আৰু দৰ্শকে চিৰিয়েলখন চাওক। 1 তাৰিখৰ পৰা যিহেতু টেলিকাষ্ট হ'ব, টাইমটো এবাৰ কৈ দিয়ক। আপোনাৰ সন্ধিয়া 7:30 বজাত, আৰু ৰিপিট টেলিকাষ্ট হ'ব ৰাতি 11টা বজাত। ৰেঙনি চেনেলত আহিব, আৰু আপোনালোকে যাতে এইখন চাই আমাক মৰম আশীৰ্বাদ দিয়ে। নিশ্চয় মই এইটোকে কৈছোঁ যে দৰ্শকৰ মৰম অবিহনে আমিবোৰ আচলতে শূন্য। গতিকে যদি দৰ্শকসকলে চাই অকণমান মৰম দিয়ে, অকণমান আশীৰ্বাদ দিয়ে, তেতিয়াহ'লে আমিও আগবাঢ়ি যোৱাত সুবিধা হ'ব, বা এখেতসকলৰ যিটো কষ্ট সেইখিনি সাৰ্থক হ'ব বুলি
আশা কৰিব পাৰি নহয় ন হয় ঠিক আছে নিশ্চয় আপোনাক লগ পাই ভাল লাগিল আকৌ লগ পাম আৰু চিৰিয়েলখন চাম আৰু এনেকৈ সহায় কৰিছোঁ এনেকৈ সহায় কৰিব নোৱাৰিলেও আৰু ভৱিষ্যতলৈকে দৰ্শকসকলে যিহেতু চিৰিয়েলখন চালে ৰেঙনি চেনেলৰ যিটো ইউটিউব চেনেল আছে তাতে কমেণ্টবিলাক কৰিলে নিশ্চয় আপোনালোকে জনাব কেনেকুৱা পালে মতামত জনাব এতিয়া আমিও কিছুমান বস্তু মানে আগবাঢ়ি যাবলৈ নিজক ৰেক্টিফাই কৰি আগবাঢ়ি যাবলৈ আমিও মানে অলপ আমাৰ সুবিধা হ'ব হয় উৎসাহ পাম সেইটোৱে থেংক ইউ লগ পাই ঠিক আছে বাৰু এইবাৰ আহিছোঁ আমাৰ এইখন ধাৰাবাহিকৰ এজন যথেষ্ট সুদক্ষ অভিনেতা তেখেতক আচলতে মই তেখেতৰ লগত অভিনয় কৰাৰ সৌভাগ্য আজিলৈকে মোৰ হোৱা নাই আৰু ভৱিষ্যতলৈকে হ'ব বুলি মই আশা ৰাখিছোঁ তেখেত হৈছে আমাৰ এটা ভাল পৰিৱেশলৈ গৈ বাইট ল'বলৈ চেষ্টা কৰিম আপোনালোকো আহি থাকক বেছি দূৰ নাই পালৈ আহক বহুত আচ্ছা লোকেশ্যন হে ইয়াৰ পৰা তলত এবাৰ চাওঁ কোন আছে এতিয়া আহিছোঁ আমাৰ আৰু এজন সুদক্ষ অভিনেতা যথেষ্টখিনি তেখেতসকলে আগৰ পৰা অভিনয় কৰি আহিছে হয়তো আমি জন্ম পোৱাই নাছিলোঁ তেতিয়াৰ পৰা তেখেতে অভিনয় কৰি আহিছে তেখেতসকলৰ পৰা শিকিব লগা বহুত বেছি আছে আহিছোঁ আপোনালোকক চিনাকি কৰি দিছোঁ ভৱেশ বৰ্তা নমস্কাৰ আজি প্ৰথমবাৰৰ কাৰণে বৰ্তা বহি লৈছোঁ মানে বৰ্তাৰ ওচৰত আহিবৰ কাৰণে ভয় লাগে বৰ্তাৰ মাতটো যথেষ্টখিনি টান মানে এনেকৈ চিঞৰি দিলে যেন দৌৰ মাৰিম এনেকুৱা লাগে বৰ্তা আচলতে বহুত ভাল হয় আৰু মাতটো টান হ'লে যে এজন মানুহৰ ব্যক্তিত্বটো বুজাব এনেকুৱা নহয় বৰ্তা আপোনাৰ লগত আপুনি চাগে জানে ময়ো সৰুৰ পৰাকৈ অভিনয় কৰি আছোঁ আৰু আপোনালোকৰ মাজলৈ আহিলে আজি যিহেতু হিন্দুৰ চিৰিয়েলখন হৈছে এতিয়া কথাটো হৈছে চিৰিয়েলখনৰ বিষয়ে আপোনালোকৰ পৰা জনাটো বিশেষকৈ দৰকাৰ কাৰণ আপোনালোক যথেষ্ট যিহেতু এইটো লাইনত অভিজ্ঞ আৰু আমি আজিহে আহিছোঁ গতিকে এই চিৰিয়েলখনৰ বিষয়ে মোৰ এটা ইউটিউব চেনেল আছে ইউটিউব চেনেলত মই জনাম আৰু ৰাইজে কেনেকুৱা পায় ওপৰত ধৰক অলপ জনাব লাগিব গতিকে চিৰিয়েলখনৰ বিষয়ে কওকচোন আপুনি বৰ্তমান আমাৰ ৰাইজক সেন্দুৰ নামটো কি সুন্দৰ নাম হয়নে সেন্দুৰ আৰু এই সেন্দুৰৰ কাহিনী সংলাপ ভাস্কৰজ্যোতি শৰ্মা আৰু এই সেন্দুৰখন পৰিচালনা কৰিছে আমাৰ মুকেশ মিশ্ৰ ডাঙৰীয়া মুকেশ মিশ্ৰই এতিয়ালৈকে বহুকেইখন আৰু তেখেতৰ লগত মই আগতো অভিনয় কৰিছোঁ তেখেতৰ পৰিচালনা আৰু এইখন সেন্দুৰটো কৰিবলৈ এটা সুবিধা পালোঁ সেন্দুৰখন খুবেই এটা খুব সুন্দৰ কাহিনীৰে আগবাঢ়িছে ইয়াত যিসকল শিল্পীয়ে অভিনয় কৰিছে প্ৰত্যেকজন শিল্পীয়ে সুন্দৰ অভিনয় কৰিছে অৰ্ণৱ আছে চন্দনা আছে ৰাখী আছে সকলোৱে সুন্দৰ অভিনয় কৰিছে মামু আছে আৰু এই সেন্দুৰৰ মোৰ কেৰেক্টাৰটো হৈছে এজন খুব ধনী মানুহ ব্যৱসায়ী ধনী অহংকাৰী খুবেই অহংকাৰী যে তেওঁ ডাইলগ এটাই আছে মই যেতিয়া আগলৈ খোজ দিওঁ মই কেতিয়াও পিছলৈ নাচাওঁ তাৰমানে তেওঁ সদায় আগত থাকিবলৈ বিচাৰে তেওঁ সকলোকে ডমিনেট কৰি ৰাখিব বিচাৰে যেনেকৈ নিজৰ ঘৰখনৰ ল'ৰাক ঘৈণীয়েকক ডমিনেট কৰি ৰাখিব বিচাৰে গোটেই সমাজখনকে তেওঁ ডমিনেট কৰি ৰাখিব বিচাৰে আৰু তেওঁৰ এগেইনষ্টত যদি কোনোবা যায় তেওঁৰ কেতিয়াও সহ্য নহয় দৰকাৰ পৰিলে সেই এগেইনষ্টত যোনেই নাথাকক ডাইলগো আছে তেনেকুৱা যদি মোৰ ল'ৰায়ো হয় মই ল'ৰাকো কেতিয়াও ক্ষমা নকৰোঁ বৰ সুন্দৰভাৱে কাহিনীভাগ ভাস্কৰে লৈ গৈছে আৰু আশা ৰাখিছোঁ এই সেন্দুৰখন অসমৰ ৰাইজে আঁকোৱালি ল'ব আৰু ভাল লাগিছে তুমি আজি আমাৰ মাজলৈ আহিছা খুবেই ভাল লাগিছে আৰু তুমি আজি যি এই ইউটিউবৰ জৰিয়তে আমাৰ সেন্দুৰৰ যিটো আগবঢ়াই লৈ যাব সঁচাকৈ মই তোমাক বহুত বহুত ধন্যবাদ আচলতে আপোনালোকৰে আশীৰ্বাদ কাৰণ আপোনালোকে যদি ইমান ধুনীয়া কাম এটা কৰি নাথাকিলেহেঁতেন হয়তো মই এই চবখিনি ল'বৰ কাৰণে মই হয়তো আজি আহিব নোৱাৰিলোহেঁতেন আৰু আজি আপোনাক মই এনেকৈ লগ পোৱা নাই আজি লগ পাই সঁচাকৈ ভাল লাগিছে আৰু এখেতে যেনেকৈ কৈছে যে খুব অহংকাৰী কেৰেক্টাৰ এটা কৰি আছে আচলতে আপোনালোকে দেখাওঁতে হয়তো ভাবিব পাৰে যে মানুহজন অহংকাৰী কিন্তু এনেকুৱা নহয় কাৰণ মই আপোনালোকে এটা কথাতে অনুমান কৰক যে মই এইখন চকীত এখেতৰ ওচৰত বহিছোঁ গতিকে অহংকাৰী নহয় মানুহজন মই অহংকাৰী নহয় যে অহংকাৰ কৰি কি লাভ হৈছে একোতো লাভ নাই
সকলোৰে লগত মিলা প্ৰীতি সুখে শান্তিৰে মাত সাৰ দি পেলাই চলি থাকিলে হয় সেইটোৱে সেইটোৱে আৰু আমি বেছি কথা নাপাতো এখেতৰ শ্বট আছে আমি এখেতে এইখিনি কাম কৰিবৰ কাৰণে ওপৰলৈকে আহিছে গতিকে আপোনালোকে মৰম দিব আৰু আশীৰ্বাদ দিব আৰু আপোনালোকক মই আগতেও কৈছোঁ আপোনালোকে জনাব কেনেকুৱা পায় কেনেকুৱা নাপায় আৰু আপোনালোকৰ এই ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰিব এখেতসকলে নিশ্চয় সেই কমেণ্টবিলাক পঢ়ি চাব আৰু নিগেটিভ কমেণ্ট নহয় ভাল কমেণ্ট কৰিব আৰু তেতিয়াহ'লে এখেতসকলেও আগুৱাই যাবৰ কাৰণে উৎসাহ পাব আৰু এখেতসকলৰ অভিনয় আপোনালোকে আগতেও চাইছে যথেষ্টখিনি সুন্দৰ অভিনয় আৰু মই তোমাৰ ইউটিউবৰ জৰিয়তে অসমৰ ৰাইজলৈ এটাই অনুৰোধ সকলোলৈ অনুৰোধ জনাইছোঁ আপোনালোকে এই সেন্দুৰ ধাৰাবাহিকখন চাব 1 আগষ্টৰ পৰা টেলিকাষ্ট হ'ব ৰেগনি চেনেলত নিশা 7:30 বজাত আকৌ সম্প্ৰচাৰিত হ'ব ৰাতি 11 বজাত গতিকে অসমৰ ৰাইজলৈ মোৰ অনুৰোধ আৰু সেৱা জনাইছোঁ অসমৰ ৰাইজলৈ অসমৰ ৰাইজৰ পৰা বিচাৰিছোঁ মৰম চেনেহ আৰু নিশ্চয় আচলতে দৰ্শকৰ পৰা বেলেগ একোৱেই নিবিচাৰে আমাৰ যিখিনি আৰ্টিষ্ট আছে তেখেতসকলে কেৱল আপোনালোকৰ মৰম বিচাৰে আপোনালোকৰ আশীৰ্বাদ বিচাৰে আপোনালোকৰ আশীৰ্বাদ অবিহনে আমিবোৰ শূন্য বা এখেতসকল শূন্য আগতে এইটো কথা মই কৈছোঁ আৰু এইটো কথা ৰিপিট কৰিব লাগিব কাৰণ এইটো অপ্ৰিয় হ'লেও এইটো সঁচা কথা গতিকে আপোনালোকে মৰম দিব আশীৰ্বাদ দিব ধাৰাবাহিকখন চাওক আৰু আপোনাৰ লগতে আপোনাৰ ঘৰৰ পৰিয়ালক কওক ওচৰ চুবুৰীয়াক কওক আপোনালোকে মৰম দি এই সেন্দুৰ পৰিয়ালক আগুৱাই লৈ যোৱাত সহায় কৰক নিশ্চয় নিশ্চয় ঠিক আছে বৰ্তা লগ পাই বহুত ভাল লাগিল Thank you very much. আকৌ আহিম আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমি যিটো কাম কৰি আছোঁ আগলৈ কাম কৰিবৰ কাৰণে যাতে সুবিধা পাওঁ মানে ভাল ভাল কাম কৰিব সুবিধা পাওঁ কামটো বহুত ভাল কাম লাগে আমাৰ আচলতে যিমানে ভাল হ'ব সিমানে আমাৰ কাৰণেও ভাল আৰু মানে ৰাইজৰ কাৰণেও ভাল সুন্দৰ এখন ধাৰাবাহিক এতিয়া এখন সুন্দৰ ধাৰাবাহিক ৰাইজে চাব সঁচাকৈ ধাৰাবাহিকখন ভাল লাগিছে বৰ ভাল লাগিছে আমাৰো ভাল লাগে যে আমাৰ কষ্টটো সাৰ্থক সেইটোৱে মেইন কথা সেইটোৱেই গতিকে ৰাইজে চাব সকলোকে ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টো চোৱাৰ বাবে আৰু বৰ্তাৰ লগত কথা পাতি কেনেকুৱা লাগিলে আপোনালোকেও জনাব আৰু নেক্সট টাইম আকৌ আহিম বৰ্তাৰ ওচৰলৈ বৰ্তাক ধন্যবাদ জনাইছোঁ থেংক ইউ তাৰপৰাই পোনে পোনে আহিলোঁ বেহাৰবাৰী য'ত শ্বুটিং হয় ইয়াতে বেহাৰবাৰীৰ শ্বুটিং হয় ছাইডেৰে আৰু হোৱা তলত মোৰ বন্ধু আছে আৰু আছে কোনোবা এতিয়া তলত গৈ এতিয়া বেলেগ এদিন ভালকৈ দেখুৱাম আপোনালোকক মই এইবাৰ ৰেঙনি ষ্টুডিঅ'ত আহিছিলোঁ এবাৰ আৰু মই সীমান্তক ফোন কৰি লৈছিলোঁ চবে চিনি পায় সীমান্তৰ লগত মোৰ বহুত আগৰে চিনাকি দুষ্টি হয় মোৰ আৰু ইতিমধ্যে মই এখন চিৰিয়েল আছিলে কি নাম আছিলে সেইখন নহয় তাৰ আগত যিখন আমি প্ৰথম যেতিয়া লগ পাইছিলোঁ সুন্দৰপুৰ গেষ্ট হাউচ নহয় তাৰ আগত এই যে পুখুৰী পাৰত যে চিনটো আছিলে এইখন খেপো মামা গুৰুবাগিনে প্ৰথম লগ পাইছিলোঁ তাৰপিছত সুন্দৰপুৰ গেষ্ট হাউচত লগ পালোঁ সুন্দৰপুৰ গেষ্ট হাউচত দাড়ি চাৰি ৰাখি চিনি পোৱা নাছিলে আগৰ ভিডিঅ'ত নিশ্চয় গম পাইছে এতিয়া বহুত দিনৰ মূৰত লগ পালোঁ সীমান্তক আৰু ভাল লাগিছে ই একদম মোৰ পূৰা ভাই ককাই দেউতা মামা য'ত যি হয় মানে ই চব মোৰ কাৰণে আৰু সঁচাকৈ বহুতখিনি হেল্প কৰিছে লাইফত পাৰিব নোৱাৰা মানুহ তুমিও ভালে থাকা হয় ভাল কাম কৰিছা নিশ্চয় এই ভিডিঅ'টো মই কৰি আছিলোঁ যেতিয়া মই লগে ইয়াক মই এবাৰ আনিলোঁ কাৰণ ইয়াক লগ পালে মোৰ মনটো ভাল লাগে সেইকাৰণে কাকো ফোন কৰা নাই আজি ডাইৰেক্ট ইয়াক ফোন কৰিছোঁ আৰু ইয়াকে লগ কৰিছোঁ এতিয়া আমি একেলগে গুচি যাওঁ আৰু ঠিক আছে